নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি পেঁপা বাদনৰ শৈলীৰ ওপৰত সম্পূৰ্ণ শাস্ত্ৰীয় সংগীতৰ আধাৰত পেঁপা কি ধৰণেৰে শিকিব পাৰি তাৰ ওপৰত এটি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। মোৰ পেঁপা বজোৱা যিমানখিনি অভিজ্ঞতা হ'ল, যিখিনি শিকিলোঁ, আৰু মোৰ অভিজ্ঞতা কালত বিভিন্ন বিহু মঞ্চ, বিহুতলী লগ পোৱা মোৰ বন্ধু বান্ধৱী তথা বিভিন্নজন গুণী জ্ঞানী ব্যক্তি আৰু হৈ যোৱা দিনবিলাকত যিখিনি বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ, সেইখিনিতো বিভিন্নজন কণ কণ ল'ৰা ছোৱালীৰ অভিভাৱকসকল, তেখেতসকলে মোক বহুতেই পৰামৰ্শ দিছিলে যে পেঁপাটো কেনেকৈ অতি সহজতে শিকিব পাৰি, কেনেকৈ ধৰণে বজাব পাৰি, তাৰ ওপৰত তুমি কিবা এটা চেষ্টা কৰিবা আৰু এই ধৰণে কিবা ইউটিউবত যদি ভিডিঅ' আপলোড কৰিব পাৰি তেনেকৈ ধৰণে আপলোড কৰিবা। আৰু মই সেই অনুপাতে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে আপোনালোকৰ সুবিধা হ'ব। আৰু মই তেনেকুৱা বিশেষ পেঁপা বাদক বুলি নহয়, আজি মোৰ পেঁপা বজোৱা যিমানখিনি দূৰ অভিজ্ঞতা হ'ল, সেই অভিজ্ঞতা তথা চৰ্চাবিলাক সেইখিনিৰ ওপৰতে মই অধ্যয়ন কৰি যিখিনি পালোঁ মই এখন বহীত টোকা হিচাপে ৰাখি থৈ গ'লোঁ আৰু সেইবিলাকে আজি ভিডিঅ' বনাই খণ্ড খণ্ডকৈ আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবি প্ৰথম ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। এইখিনি কৰিব যাওঁতে মোৰ যথেষ্টখিনি কষ্ট হৈছিলে, কাৰণ মই নিজে শিকিবলৈ পোৱা নাছিলোঁ। আচলতে পেঁপা এই ধৰণে যে পেঁপাত এইকেইটা নোটেই, এইকেইটা স্বৰেই বাজে। আমি শুনি শিকা পেঁপা বা দেখি শিকিছিলোঁ, কিন্তু বৰ্তমান সময়ত এই শুনি শিকা, দেখি শিকা এই পদ্ধতিটোৰে খুব কষ্ট আচলতে, আৰু বহুত সময় লাগে। গতিকে এইবিলাক কিছুমান আসোঁৱাহ থকাৰ কাৰণে বৰ্তমান পৰিস্থিতিত মই ভাবোঁ বিহু জগতখনত এজন পেঁপুৱাৰ খুব অভাৱ হয়। ঢুলীয়া পোৱা যায়, তালীয়া পোৱা যায়, নচা ল'ৰা পোৱা যায়, গান গোৱা ল'ৰা পোৱা যায়, কিন্তু বিহু দলটোত এজন পেঁপুৱাৰ কাৰণে গোটেই বিহুৰ সময়খিনি আচলতে কিছুমান দলে বিচাৰোঁতেই তেওঁলোকৰ সময় গুচি যায়, এজন পেঁপুৱাৰ অভাৱ হয়। মই ভাবোঁ পেঁপা বজাবলৈ মানুহে ইমান কিয় আগ্ৰহ নকৰে। আৰু মই যিমান দূৰ অধ্যয়ন কৰি পালোঁ, আচলতে এই শুনি শিকা আৰু দেখি শিকা এই দুটা বস্তু তেনেকৈ ধৰণে অধ্যয়ন কৰি শিকিবলৈ অকণমান কঠিন যেন লাগে। মোৰ মতে সেইধৰণে ভাবি পালোঁ। গতিকে মই নিজে আচলতে প্ৰস্তুত কৰিলোঁ। পেঁপাটো আমাৰ সৰ্বসাধাৰণতে পেঁপাটোত 4টা খুঁটাই থাকে। এই 4টা খুঁটাতনো আচলতে কি স্বৰ বাজে, তো যিকেইটা স্বৰ যদি আমি প্ৰত্যেকজন অসমীয়াই প্ৰত্যেকজনে যদি জানো, মই ভাবোঁ আমি পেঁপাটো খুব সহজতে আয়ত্ব কৰিব পাৰিম। পেঁপাটোত যদি স্বৰ এইকেইটা স্বৰত বাজে, স্বৰ সা ৰে গা মা পা ধা নি সা, 8টা স্বৰ, সা ৰে গা মা পা ধা নি সা। তো সেই সা, প্ৰথম সা যিটো পেঁপাটোৰ 4টা ফুটা যদি আমি বন্ধ কৰি পেঁপাটো যদি বজাওঁ, যিকোনো এটা সপ্তকৰ প্ৰথম সাটো হয়। তো সেইধৰণে ময়ো অধ্যয়ন কৰিলোঁ। মই হাৰমনিয়ামত বজাই চালোঁ আৰু মই নিজে কণ্ঠ সংগীতৰ ওপৰত চৰ্চা কৰোঁ। তো তাৰ পৰা মই যিখিনি অধ্যয়ন কৰি পালোঁ সেইখিনিকে আপোনালোকৰ লগত অকণমান মই আলোচনা কৰোঁ। আমি সকলোৱে মই লগত দেখুৱাইছোঁ পেঁপাটো। আচলতে মই আপোনালোকক প্ৰথম দেখুৱাবলৈ লৈছোঁ, এইটো এশিঙীয়া, এটা শিং, আচলতে ম'হৰ শিং। এইটো ম'হৰ শিঙৰ পেঁপা, আৰু পেঁপা ম'হৰ শিঙৰ পৰা সাধাৰণতে প্ৰস্তুত কৰা হয়, আপোনালোকে সকলোৱে জানেই। আজিকালি বজাৰত প্লাষ্টিকৰ পেঁপা বা বিভিন্ন শিল্পীয়ে আজিকালি বাঁহৰ মুঢ়া দিও পেঁপা বনায়, বা কিছুমানে বটলেদিও বনোৱা মই দেখিছোঁ। এইখিনি আচলতে মোৰ স্বনামধন্য বহুত বন্ধু বান্ধৱীও এইখিনিত চেষ্টা কৰিছে। খুব এটা ভাল পদক্ষেপ এইবিলাক। আচলতে এনেকৈ এক্সপেৰিমেণ্ট কৰি থাকিলেহে আমি নতুন নতুন বস্তুৰ সৃষ্টি হ'ব। আমি যিহেতু এই শিংটোৰ বিষয়ে আমি জানিব লাগিব। প্ৰথম ম'হৰ শিংটো, এইটো আমাৰ কোৱা হয় গুটীয়া পেঁপা। পেঁপা দুবিধেই, এবিধ হয় এই গুটীয়া পেঁপা বা এশিঙীয়া, এটা শিঙৰ পেঁপাবিলাক গুটীয়া পেঁপা বুলি কয়, আৰু এটা আছে আপোনাৰ এইটো জুৰীয়া পেঁপা। এইটো 2টা শিং একেলগে থাকে, আৰু এইটো এটা শিং আকৌ। এই গুটীয়া পেঁপা বা গোৱাল পেঁপা বুলিও কয় ইয়াক।
যিহেতু ম'হৰ শিঙৰ পৰা বনায় আৰু আগতে পেঁপা বজাইছিলে আচলতে য'ত ম'হৰ শিংটো পোৱা যায় এভেইলেবল মানে আপোনাৰ ম'হ মৰিলেহে শিংটো ওলাব কিন্তু ম'হ মৰিলে মানুহে কেনেকৈ বিচাৰি পাবগৈ ক'ত মৰিলে বা ম'হৰ শিংটো কোনে খান্দি উলিয়াবগৈ সেইখিনি কাম সাধাৰণতে ম'হ যিজনে ৰখীয়া কৰে গোৱাল বুলি কয় তো সেই গোৱালজনে সৰ্বসাধাৰণতে পেঁপা বজায় মানে কেলৈ কাৰণ গোৱালজনে জানে তেখেতৰ ম'হ বুঢ়া হৈ মৰিলে তো ক'ত পুতিলে তাৰপৰা খান্দি শিংটো উলিয়াই কাটি নল খাগৰি গোটাই নলিচা বনাই তেখেতে পেঁপা বজাইছিলে আৰু সেই চৰ্চা কৰে তো তেনেকৈ এই গোৱালে বজায় কাৰণে সাধাৰণতে গোৱাল পেঁপা বুলিয়ে কয় প্ৰচলিত গোৱাল পেঁপা আৰু এই দুটা শিঙৰ জোৰ জুৰীয়া পেঁপা এতিয়া আমি গোৱাল পেঁপাত আচলতে পেঁপাটোৰ অংশবিলাক আমি প্ৰথম চিনাকি হ'ব লাগিব পেঁপাটো বজোৱাৰ আগত অংশবিলাক চিনাকি হ'ব লাগিব আজি প্ৰথম খণ্ডটোত আপোনালোকক মই পেঁপাৰ অংশখিনি চিনাকি কৰি দিব বিচাৰিছোঁ প্ৰাথমিক হিচাপে আপোনালোকে এই অংশ যিটো শিঙৰ অংশ এইটো আমি ভাগ কৰি দিব পাৰোঁ চব এইটো দেখিছেনে এইটো ইয়াত সোমোৱা থাকে আৰু এইটো এটা অংশ ইয়াৰ ভিতৰতো এটা থাকে এইটো অংশ মই আপোনালোকক কৈ যাম কোনটো কি অংশ এইটো ম'হৰ শিং এই শিংটো ইয়াক শিং বা থোলা বুলি কয় শিং বা থোলা মই দেখিবলৈ ধুনীয়া হ'বলৈ এই শিংটোত মই এনেকুৱা জিলিকনি থকা আপোনাৰ টেপ লগাই থৈছোঁ কিন্তু অকণমান দেখিবলৈ ধুনীয়া হৈ থাকে পেঁপাটো এইটো আপোনাৰ ম'হ মৰিলে বুঢ়া হৈ মৰক বা আপোনাৰ বয়সতে সি ঢুকাই যাওক তেনেকুৱা মৰা ম'হৰ শিং কি কৰে আপোনাৰ কাটি আনে মৰা ম'হৰ শিং কাটি আনি তাক আপোনাৰ 2-3 মাহ গোবৰত পুতি থ'ব লাগিব বা যদি পুতি নথয়ো পুতি থ'লে ভাল হয় যদি পুতি নথয় শিংটো কাটি আনি তাক ভালদৰে উতলাব লাগিব গৰম পানীত আপুনি কেৰাহীত গৰম পানী উতলাব লাগিব তেতিয়া শিংটো কোমলিব আৰু শিংটোৰ এনেকুৱা আকৃতি এইটো এনেকৈ ইয়াৰ আকৃতিৰ কাৰণে কাঠেৰে ধুনীয়া শ্বেপ বনাই ইয়াক বেকা কৰিব লাগিব শিংটো ইমান ধুনীয়া জোখত নাথাকে শিংবিলাক উখৰা মুখৰা এনেকুৱা খহটা হৈ থাকিব ইয়াক বহুত কষ্ট কৰি আচলতে এইটো ৰূপ দিয়া যায় শিংটো তেনেকৈ গৰম পানীত উতলাই ইয়াক চুচিব লাগিব আপোনাৰ খুব চোকা বটালি দা কটাৰী এইখিনি প্ৰয়োজন হয় আৰু আপোনাৰ বগা চিচাৰে ইয়াক চুচি মিহি কৰি পাতল কৰি ইয়াক ধুনীয়াকৈ লাষ্টত চিচ মাৰি ইয়াক মিহি কৰি ইয়াক পেঁপাৰ ৰূপ দিয়া যায় আৰু শিংটো এইফালেতো জোংটো থাকেই এই জোংটো লাহে লাহে আগটো কাটি ইয়াৰ নলিচাডাল ইয়াত যিডাল বুলনি মাৰি দেখুৱাইছিলোঁ বাঁহৰ সেইডাল সোমোৱাৰ পৰা জোখত কাটি এটা ঠাইত ৰখাই দিয়া হয় তাৰপিছত এইফালে এটা অংশত কাটি আধাতে ইয়াক ৰূপ দিয়া যায় অৱশ্যে এইটো গোল কৰা হোৱা নাই এইটো শিংটো যেনেকুৱা অৱস্থাত আছিল তেনেকুৱাতে এইটো পোৱালি ম'হৰ শিং আছিলে আৰু সেইটো কাৰণে সৰু দেখাটো আচলতে শিংটো সেইধৰণে বনোৱা হয় আৰু সেই ইয়াত ফুটা কৰিবলৈ হ'লেও লোহাৰ গৰম কৰি এইফালে যিহেতু ফুটাটো সৰু হৈ থাকে লোহাৰে গৰম কৰি ফুটাটো উলিওৱা হয় আৰু পৰি ইয়াক নেফাটিবলৈ হ'লে ইয়াক পিতলৰ বেৰিয়া লগাই দিয়ে এইটো সৌন্দৰ্যও বৃদ্ধি কৰে শিংটো তাৰপিছত শিংটো যেতিয়া ধুনীয়া মিহি হয় এনেকুৱা চাচি মেলি যেতিয়া ধুনীয়া ৰূপ পায়গৈ ইয়াক আৰু অলপ মসৃণ কৰিবলৈ আৰু জিলিকি উঠিবলৈ কি কৰে কাপোৰত অলপ মিঠাতেল সানি মিঠাতেলে ইয়াক মোহাৰি দি দিলে শিংটো চিকচিকীয়া হৈ পৰে এইটো হ'ল ম'হৰ শিং বা থোলা তাৰপিছত আপোনালোকৰ ওচৰলৈ আহিলে এইডাল আছিলে বুলনি মাৰি ঠাই ভেদে অঞ্চল ভেদে ইয়াৰ বিভিন্ন নাম আছে বহুতে ইয়াক বুলনি মাৰি বুলিও কয় ইয়াক আপোনাৰ গছনলা বুলিও কয় ইয়াক গেন্ধেলা বুলিও কয় আৰু বহুতে এক নলিচা বুলিও কয় এতিয়া এইডাল আচলতে কিহেদি বনায় এডাল আটাইতকৈ ভাল হয় পুৰঠ বিজুলী বাঁহৰ আপোনাৰ ঠাৰিবিলাক যিবিলাক এনেকৈ তাৰ ঠাল ঠেঙুলিবিলাক থাকে বাঁহৰ ঠাল ঠেঙুলি তেনেকুৱা আগ অংশৰ পৰা এইটো বনোৱা হয়
জাতি বাঁহৰো হয়। অৱশ্যে জাতি বাঁহৰ হ'লে ডাঠ হয়, এই অংশবিলাক জাতি বাঁহত ডাঠ হৈ থাকে, এই অংশটো ঠাৰিডাল ডাঠ হয় মানে, তেতিয়া মাতটো সূতা হয়, অলপ পাতল হ'লে মাতটো ধুনীয়া মিহি হয়, শুৱলা হয়, সেইকাৰণে বিজুলী বাঁহৰ হ'লে বেছি ভাল। তো এইডালত 4টা ফুটা কৰা হয় এই ধৰণে। ইয়াৰ জোখ আছে, এডাল 5 ইঞ্চিমান জোখত কাটি ইয়াত 1 ইঞ্চি 1 ইঞ্চিকৈ 1 ইঞ্চিৰ অন্তৰে অন্তৰে ইয়াক ফুটা কৰা হয়। ঠাইভেদে 4টা, ঠাইভেদে 5টা ফুটাব পৰা দেখা যায়। এতিয়া মই যোৰহাটৰ যিহেতু এই অঞ্চলত, আমাৰ অঞ্চলত 4টা ফুটাৰে আমি পেপাৰ স্বৰবোৰ আচলতে শিকা, আৰু 5টা ফুটাও আছে, 5টা ফুটাৰ পেপাৰো আছে, নলিচা আছে। তো এই 5টা ফুটাটো সেই 5টা স্বৰেই বাজে। তো সেই স্বৰখিনি আমি পাছলৈ আলোচনা কৰিমগৈ, আপোনালোকে গম পাব, পাছৰ খণ্ডকেইটাত মই বুজাই দিম। এতিয়া প্ৰাথমিক হিচাপে আপোনালোকে এইডাল কয় নলিচা বা গেন্ধেলা বা বুলনি মাৰি বা গফনলা। তাৰপিছত মই আপোনালোকক এইটো চিনাকি কৰি দিবলৈ ওলাইছোঁ। এইটো পেপাৰ এটা অংশ, যাক কোৱা হয় ৰিফ বা থুৰি বা জিভা বুলিও কয়। ইয়াক নলৰ পৰা প্ৰস্তুত কৰা হয়। নদীৰ কাষৰীয়া বালিচৰীয়া ঠাইত হয় নল, আৰু সেই নলেই নলগছ শুকালে কাটি তাৰ পৰাই আমাৰ এই থুৰিটো প্ৰস্তুত কৰা হয়। থুৰিটো প্ৰস্তুত কৰিবলৈ ইয়াক ব্লেডেৰে কাটি ধুনীয়াকৈ 1 ইঞ্চিমান দীঘলকৈ কাটি লৈ ছাইডৰ পৰা এনেকৈ জিভা এখন প্ৰস্তুত কৰা হয়। আপোনালোকক এইটো ভালদৰে দেখুৱাই দিছোঁ, চাওকচোন। মোৰ কেমেৰাটো বৰ বিশেষ সুবিধাজনক নহয়, ইমান ভাল কোৱালিটিৰ কেমেৰা নহয়, সেইটো আপোনালোকে অলপ চলপ হ'লেও ধৰিব পাৰিছেনে নাই? পাৰিছে, এয়া দেখিছেনে? এখন জিভা এনেকৈ কাটি প্ৰস্তুত কৰা হয়, আৰু ইয়াত ফুৱাই দিলে শব্দ হয়, আৰু তাৰ পৰাই উশাহৰ যিটো আমাৰ বায়ু ওলাই যায়, সেই বায়ুটোক ইয়াত বুলনি মাৰিৰ এই ফুটাকেইটাত আঙুলিৰে নিয়ন্ত্ৰণ কৰিলে পেপাৰ মাতটো শুৱলাকৈ ওলায়। এতিয়া এই নলডাল আচলতে আমাৰ যিটো থুৰি কথা কৈছোঁ, এইটো নলৰ পৰা বনায়। অতীতৰ দিনতে কি আছিলে, ইয়াক বাঁহৰ পৰা বনাইছিলে, বিজুলী বাঁহৰ তেনেকৈ আগ কাটি ইয়াক বনোৱা হৈছিলে। কিন্তু কিছুমান আসোঁৱাহ থকাৰ কাৰণে বৰ্তমান পেপুৱাসকলে নলৰ পৰা বনোৱা থুৰিয়ে ব্যৱহাৰ কৰে। আসোঁৱাহখিনি কিনো আচলতে আমি জানোচোন আহক। আসোঁৱাহবোৰ মানে আপোনাৰ এই থুৰিটো বনাবলৈ যিহেতু আপোনাৰ নলডাল মই দেখুৱাই দিছোঁ, আপোনালোকক খুলি পেনি দেখুৱাইছোঁ। এইটো নলটো দেখিছেনে? এনেকৈ কাটি এচলীয়াকৈ কাটি ইয়াত এই বুলনি মাৰিলত ভৰাই দিয়া হয়। এইডাল এতিয়া চাওকচোন, এতিয়া কিমান পাতল দেখিছেনে? এই ফুটাটো চাওক কিমান পাতল। বাঁহৰ হ'লেতো ইয়াত বহুত ডাঠ হ'ব, হয়নে? বাঁহৰ এনেকুৱা অংশ এটা বহুত ডাঠ হয়। ইয়াক চুচি পাতল কৰা হয়, যিহেতু বাঁহেৰে আগতে বনাইছিলে, চুচি পাতল কৰা হয়, আৰু এই জিভাখনৰ বাবেও তেনেকৈ চুচি পাতল কৰি ব্লেডেৰে বা কটাৰীয়ে চুচি পাতল কৰি জিভাখন বনোৱা হয়। কিন্তু বাঁহৰ যেতিয়া এই থুৰিটো বনাই হৈ যায়, আৰু এই থুৰিটো এনেকৈ ফুৱাই দিলে বাজে। এই জিভাখন যিহেতু কাটি থোৱা আছে, আৰু ইয়াত উশাহ হয়, এই হাৱাটো এই জিভাখনৰ মাজে যাওঁতে কম্পন হৈ জিভাখন ইয়াত লাগি শব্দ উৎপন্ন কৰে। তেনেকৈ বাঁহৰটোতো হয়, কিন্তু বাঁহত বহুত জোৰ লাগে। আপুনি বজালেহে অনুভৱ কৰিব, বাঁহত সাংঘাতিক জোৰ লাগে, আৰু সেই জোৰ লগাৰ কাৰণে পেঁপাটো বেছি সময় ধৰি বজাবলৈ অসুবিধা হয়। আজি নল লগাই যদি পেঁপাটো 15 মিনিট বা 30 মিনিট যদি বজাব পাৰে, কিন্তু আপুনি বাঁহৰেদি বনোৱা থুৰিৰে 10 মিনিট বা অতি বেছি 15 মিনিট বজাব পাৰিব। আপোনাৰ মুখ বিষাব নহবা বুকু বিষাব, আৰু বাঁহত বহুত জোৰ লাগে। সেই গতিকে বাঁহৰ লাহে লাহে পেপুৱাসকলে এৰিছে, আৰু এই নলৰ পৰা বনোৱা থুৰিয়েই আপোনাৰ ব্যৱহাৰ কৰে। কিছুমান জেগাত এতিয়াও বাঁহৰ পৰা বনোৱা থুৰি ব্যৱহাৰ কৰা পেপুৱা আছে। তো তেখেতসকলে আচলতে সেইভাগেই চৰ্চা কৰে, অভ্যাস, আৰু অভ্যাসৰ নৰ কৰ্ণে পথে কৰে সৰ বুলি কথা এষাৰ আছে নহয়। গতিকে সেইটোৰ প্ৰেক্টিছ কৰিলে টান কামটো ইজি হৈ যায়। কিন্তু মই নলৰ পৰা বনোৱা থুৰিতে শিকা, গতিকে আপোনালোকক মই এইটোৱে চিনাকি কৰি দিছোঁ। এই নলডাল কাটি আপোনাৰ এটা এইফালে গাঁঠি আছে আৰু এইফালে খোলা, দেখিছেনে? এনেকৈ কাটি এডাল বনোৱা হয়। এই থুৰিটো ইয়াত ভৰাই দিলে আৰু মুখেদি ফুৱাই এই 4টা ফুটাত আঙুলিৰে যদি আমি এনেকৈ উশাহটো
ইয়াৰ পৰা যোৱা বায়ুখিনি নিয়ন্ত্ৰণ কৰি বাহিৰলৈ কোনটো ফুটাই কিমান হাৱা ওলাব সেই নিয়ন্ত্ৰণ কৰি সেই কৌশলটোতে পেঁপা বজোৱাৰ সকলো কিটিপ সোমাই থাকে। আপোনালোকে ইমানখিনিলৈকে গম পালেই। ইয়াৰ পিছৰ অংশটো আপোনালোকক দেখুৱাই দিছোঁ। এইটোক কোৱা হয় চুপহী। এইটো জাতি বাঁহৰ বা বিজুলী বাঁহৰ পৰাও বনাব পাৰি, ভলুকা বাঁহৰ গাঁঠিৰো হয় বনাওঁ বুলি ক'লে, কিন্তু আটাইতকৈ সহজ বিজুলী বাঁহতে। বিজুলী বাঁহটো পাতল হয়, দেখিছেনে? এইটো বিজুলী বাঁহৰ আপোনাক দেখুৱাই দিছোঁ অংশটো। এই যিটো ইয়াৰ এই কাষৰ এইখিনি অংশ, এইখিনি পাতল হয় আৰু ইয়াক ৰূপ দিবলৈ সহজ, ফুটাবলৈও সহজ, পাতল কাৰণে বাঁহটো। আৰু এইটো কোৱা হয় চুপহী। চুপহী এডালক কয় ৰিপ বা থুৰি বা জিভা, এডালক কয় বুলনি মাৰি, গেন্ধেলা, নলিচা বা গফনলা, আৰু ইয়াক কোৱা হয় শিং বা থোলা। তো এইকেইটা অংশই পেঁপাটোৰ মূল অংশ। আপোনালোকে দেখিলে? তো আজিৰ খণ্ডটোত আপোনালোকক মই ইমানখিনিকে জনালোঁ। পাছৰ যিখিনি খণ্ড, যিখিনি মই ভিডিঅ' সহকাৰে আপোনালোকক আগলৈ মাজলৈ আগবঢ়াম, তো সেইখিনিত মই আপোনালোকক পেঁপা কি ধৰণে বজায় আৰু পেঁপাৰ বাদন শৈলী সম্পূৰ্ণ শাস্ত্ৰীয় সংগীতৰ আধাৰত, মই চৰ্চা কৰি থকা শাস্ত্ৰীয় সংগীতৰ আধাৰত মই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম, দেখুৱাই দিবলৈ। আচলতে পেঁপাৰ এই 4টা ফুটা আৰু অঞ্চল বিশেষে 5টা ফুটাও থকা দেখা যায়। বুলনি মাৰিডালত 5টা ফুটা বা 4টা ফুটাত কি স্বৰ বাজে, সেই স্বৰ অনুসাৰে প্ৰত্যেকটো পেঁপাৰ কিছুমান নিজস্ব চেও আছে। তো চেওত কি সুৰ বাজে, সুৰখিনিত আচলতে কি স্বৰ সন্নিৱিষ্ট হৈ আছে, সেইখিনি মই আপোনালোকক লিখিত সহকাৰে সম্পূৰ্ণ ধৰণে বুজাবলৈ চেষ্টা কৰিম আৰু সেই অনুপাতে ভিডিঅ'টো প্ৰস্তুত কৰিম। আপোনালোকে চাই থাকিব। আৰু যিসকলে চোৱা নাই, যিহেতু পেঁপা বজাবলৈ খুব আগ্ৰহী কিন্তু শিকিবলৈ তেনেকুৱা থল পোৱা নাই, আপোনালোকে তেখেতসকলকো এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু আগন্তুক দিনত কণ যিসকল ল'ৰা ছোৱালী, মই অভিভাৱকসকলক মই অনুৰোধ জনাইছোঁ, আমাৰ বাবে বিহু বাপতিসাহোন, আৰু এই বাপতিসাহোনৰ বিহুখন আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু আমাক বিহুৱে বহুত দূৰ আগুৱাই লৈ গৈছে আৰু আমি আগুৱাই আচলতে দিব লাগিব। আমি আগুৱাই যোৱাত সহায় কৰিব লাগিব। আমি আগবাঢ়ি ওলাই আহিব লাগিব। আগতে পেঁপুৱা বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। মই ভাবোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ তেনেকুৱা পৰিস্থিতি যাতে কাৰো নাহক। আগন্তুক দিনত প্ৰত্যেকজনেই যাতে পেঁপা বজাবলৈ শিকক। ঘৰতে এটা শিং আনি ল'ব, এই ধৰণে এটা পেঁপা আনি ল'ব, আৰু আপোনালোকে চেষ্টা কৰিব, নিশ্চয় পাৰিব। ভিডিঅ'টো চাব, ইয়াৰ পিছৰ খণ্ডখিনি চাব, আপোনালোকে নিশ্চয় পাৰিব। মই দেখুৱাই দিম কোনটো ফুটাৰ পৰা স্বৰ কেনেধৰণে বাজে, 4টা ফুটাত কি ধৰণে কোনকেইটা আমি নোটত যদি আমি মুখেৰে গাই যদি সেই নোটকেইটা আমি সেই স্বৰখিনি যদি মুখেৰে গাই আমি বজাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় পাৰিম। আপোনালোকে কেনে পালে জনাব ভিডিঅ'টো, আৰু মোক পৰামৰ্শ দিব আপোনালোকে, আশা কৰিলোঁ। মোক কমেণ্টত জনাব কি কৰিলে ভাল হ'ব আৰু কি ধৰণে ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক আগবঢ়ালে আপোনালোক উপকৃত হ'ব, মোক জনাব। আৰু বিশেষ একো নহওঁ, যিহেতু পৰিস্থিতি এতিয়া অতিকৈ ভয়ংকৰ হৈ আছে। সকলো ঘৰতে থাকক। এই ক'ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ লৈছেহি আহি। সকলোৰে কেনি ওলাব নোৱাৰা অৱস্থা হৈছে। যিসকল এই মহামাৰীত পৰলোক প্ৰাপ্তি হৈছে, সকলোলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিশেষ কি ক'ম, ঘৰত থাকক, সুস্থ থাকক, সবল থাকক। আৰু আমি জীয়াই থাকিলেহে আমাৰ জাতি, আমাৰ সংস্কৃতি ৰক্ষা হ'ব। গতিকে ঘৰত থাকক আপোনালোকে। এই ঘৰত থকা কেইদিন খুব ধুনীয়া সুবিধা এটাও হৈছে। আমনি লগা সময়খিনিত আমাৰ বাদ্যযন্ত্ৰখিনি, ঢোল, পেঁপা, গগনা, সুতুলি, বাঁহী যি আছে আমাৰ থলুৱা বাদ্যযন্ত্ৰ, আমি যদি অলপ যদিও চৰ্চা কৰোঁ, আমি নিশ্চয় আগন্তুক দিনত প্ৰত্যেকটো বাদ্যযন্ত্ৰকে আমি আয়ত্ত কৰিবলৈ সমৰ্থ হ'ম। সকলোৱে চৰ্চা কৰক, ঘৰত থাকক, সুস্থ থাকক। ধন্যবাদ। আকৌ আগৰ ভিডিঅ'টোত আকৌ লগ পাম। নতুন কথা আমি শিকিম। আৰু আজিলৈ ইমানতে থাকক। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ভাল লাগিলে।
আৰু কমেণ্ট কৰি জনাব কি কৰিব লাগিব। ধন্যবাদ। আজিলৈ ইমানতে বিদায়। নমস্কাৰ।